ক্লাছ 10 কামৰূপ ডিষ্ট্ৰিক্টৰ পি টেষ্টত অহা MCQৰ কুৱেশ্যন নম্বৰ 3টোৰ এনচাৰ কি হ'ব চাই লোৱা। ইয়াতে দিয়া আছে যে এটা ত্ৰিভুজৰ ভূমি 10% যদি বঢ়াই দিয়া হয় আৰু উন্নতি যদি 10% হ্ৰাস কৰি দিয়া হয় তেতিয়াহ'লে নতুন কালি কি হ'ব। আমি প্ৰথমতে আগতে কালি কিমান আছিলে সেইটো উলিয়াম। আগতে কালি যদি থাকে, কালি 1 নম্বৰ ধৰিছোঁ যিটো আগতে আহা, আগৰ কালি কি হ'ব, হাফ ইনটু ভূমি পূৰণ উন্নতি। আমাক কৈছে যদিহে ভূমি 10% বাঢ়ি যায়, তাৰমানে 10% যদি আমি 100ৰ ভিতৰত ধৰোঁ, 10% বাঢ়ি গ'লে কিমান হ'ব, 110। আকৌ যদি আগতে 100 আছিল বুলি ধৰি লওঁ, তেতিয়াহ'লে উন্নতি কিমান হ'ব, 90 হ'ব। তাৰমানে আমি নতুন যিটো কালি হ'ব, 2 নম্বৰ কালিটো আমি কি লিখিম, হাফ ইনটু ভূমিটো কি হ'ব, 10% বাঢ়ি যাব। তাৰমানে আমি কি লিখিম, 100 ভাগৰ 110 হ'ব ভূমিটো। আৰু উন্নতিটো কি হ'ব, 100 ভাগৰ 90 কি হ'ব উন্নতি। এতিয়া কালিটোত আমি হাফ আৰু ভূমি পূৰণ উন্নতি এইটো যদি এক চাইডে আমি লিখি লওঁ, এতিয়া আমি হাফ ইনটু ভূমি পূৰণ উন্নতি আছে, এইটো হাফ ইনটু ভূমি পূৰণ এইটো আছে, তাৰমানে কালি 1 হ'বনে নাই, তো এইটো কালি কি হ'ব, কালি 1। এতিয়া কালিটো কি হ'ব, 100 ভাগৰ 110 হ'লে 0 কাটা গ'ল, এইটো 90 হ'ব দেই, 90 হ'ব লাগে, এইটো 90, এইটো 0 কাটা যাব। তাৰমানে তলত কিমান থাকিব, 100, ওপৰত কিমান থাকিব, 11 আৰু 9 পূৰণ কৰিলে 99, কালি 1। তাৰমানে কি, কালি 1ৰ 100 ভাগৰ 99 মানে কি, 100%ৰ আমাৰ 99% থাকিব, তাৰমানে কি হ'ল, 1% হ্ৰাস হ'ল। তো এনচাৰ কি হ'ব, 1% হ্ৰাসটো হ'ব, বিটো 1% হ্ৰাস হ'ল।